हेलो गाइस, आशा करूँ सबे भाले आछे। আজি আপোনালোকে গমে পাই যে অসমত এটা ট্ৰেন্ড চলি আছে, যেটো ট্ৰেন্ডৰ নাম হল বাল্য বিবাহ। যেটো কাৰণে আজি স্বামীবিলাকে না শুব পাৰে, নে টোপনি মাৰিব পাৰে, নে ভালকে খাব পাৰে। খালি এটাই ঢুকুৰ ঢুকুৰ মনত ভাবি থাকে যে কোনফালে পুলিচ আহিব, কোনফালে কি আহিব, কোনফালে মোক লৈ যাব, কেতিয়া লৈ যাব তাৰ কোনো ঠিক নাই। যিটো আপোনালোকে চবেই গমে পায়। আৰু ছ'চিয়েল মিডিয়া যিটো মেটাৰটো লৈ এতিয়া টুল হৈ আছে, টুল। কোনোবা কৈ আছে মোৰ এক্সক লৈ বাল্যতে বিবাহ দি দিছে, যিহেতু মোৰ লগত ব্ৰেকআপ কৰি দি দিছে, চ' এতিয়া বিয়া হ'ল, এতিয়া এইটো স্বামীৰ জেলত গৈ আছে, মোৰ এক্সে এতিয়া কান্দিব। কিমান ভাল, এতিয়া আপোনালোকে গমেই পায়। চ' এইটো ভিডিঅ'ত মোক কোনো লাইক নালাগে, কোনো কমেণ্টও নালাগে। জাষ্ট মোক এটা এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিম, যাতে মামাই ভিডিঅ'টো পায়। কাৰণ আমি জানো যে এটা ল কিন্তু এবাৰ হৈ গ'লে সেইটো কি চিৰদিনলৈ থাকি যায়, চিৰদিনলৈ থাকি যায়। কিন্তু লৰ নামত যদি এটা সেইটো লয় যদি ট্ৰেণ্ড হৈ চলে, আজি আছে কালি নাই, সেইটো কেনেকুৱা ল? আজি যেনেকৈ গম পাই আছে যে অসমত বাল্য বিবাহ নামত ৫,০০০ নে কিমান স্বামী গ্ৰেপ্তাৰ হৈ আছে। আৰু যিসকলৰ স্বামী গ্ৰেপ্তাৰ হৈছে আৰু যিসকল মিছেছ আছে, সিহঁতক বোলে এতিয়া বিনামূলীয়া চাউল দিব, অৰুণোদয় আঁচনি দিব। এতিয়া এইটো ল হয়নে? এইটো ল যদি ৭ বছৰ আগতে অনা হৈছিলে, তেতিয়ালৈকে ইমানকেইটা বাল্য বিবাহ আজি কেনেকৈ হ'ল? বাল্য বিবাহ লৈ যিটো পদক্ষেপ লৈছে সেইটো আদৰণি জনাওঁ। কিন্তু বাল্য বিবাহ নামত যে ৭ বছৰ আগৰ যিটো বিয়া আছে, বিয়াটো লৈ যে এতিয়া স্বামীবিলাকক যে জেলত সোমাই দি আছে, সেই ক্ষেত্ৰত এতিয়া পৰিয়াল হ'ল, ছোৱালী হ'ল, ল'ৰা ছোৱালী হ'ল। এতিয়া ক'ব গ'লে এক প্ৰকাৰ ক'ব গ'লে সিহঁতৰ ল'ৰা ছোৱালী এতিয়া আমাৰ নিচিনা আমাতকৈ ডাঙৰো হৈ গ'ল। কথাটো হয়নে নহয়? কিন্তু সেইটো পৰিস্থিতিত যদি এতিয়া বাপেকক লৈ জেলত সোমাই দিয়ে, কালি যেতিয়া স্কুলত যাব, ক'ৰবাত যাব, তেতিয়া চবে তাক লৈ ট্ৰোল নকৰিবনে? যে তোৰ দেউতাকে বাল্যত বিবাহ কৰিছিল, তোৰ মাক বাল্য আছিলে, বাল্যকালত বিয়া পাতিছে, এতিয়া তই ইমান ডাঙৰ হৈ গ'লি, এতিয়া তোক চা, সেইটো বিবাহটোৰ কাৰণে তোক এতিয়া জেলত সোমাই দিছে। তেতিয়া ল'ৰা বা এই ছোৱালীটোৰ কি অৱস্থা হ'ব? তাৰ মাকৰ যিটো ভুল, তাৰ বাপেকৰ যিটো ভুল, সেইটোৱে পানিচমেণ্টটো সি ভোগ কৰি আছে নাই? মেণ্টেলিটো সিটো পাই আছে না। মানে কি বাল্য যিটো ল আছে, মই সেইটো এগেইনষ্টত একো কোৱা নাই। মই সেইটো চৰকাৰ যিটো পদক্ষেপ লৈছে মই আদৰণি জনাইছোঁ। কিন্তু মই এটা কথা বুজি পোৱা নাই যে বাল্য বিবাহৰ নামত যেতিয়া ইমানকেইটা হাজবেণ্ডক মানে কি লৈ আছে, ইমানকেইটা ফেমিলি কান্দি আছে, কোনোবাই ছুইচাইড কৰি আছে, কোনোবাই আত্মহত্যা কৰিব ভাবুকি দি আছে, কোনোবাই প্ৰেগনেণ্টত এতিয়া থানাত গৈ পাইছে। এতিয়া এটা প্ৰেগনেণ্টৰ মই সেইদিন নিউজতে পালোঁ যে এটা মহিলা প্ৰেগনেণ্ট হৈ থানাত গৈ কান্দি আছে, যে প্ৰশ্ন কৰিছে যে মোৰ বাচ্চাটো এতিয়া জন্ম হ'ব, আৰু জন্ম হৈ যেতিয়া বাপেকক নাপাব, তেতিয়া তাৰ মানে জন্ম হৈ কি এতিয়া ল'ৰাটো দেউতাকৰ মুখ দেখিব নোৱাৰে নেকি? যিটো দেউতাকৰ এতিয়া হাজত আছে বা জেলত লৈ ঘুমাই লৈ গৈছে, সেইটো হাজবেণ্ডে কি তাৰ মানে কি জন্ম হোৱাৰ লগত তাৰ ল'ৰাটোক দেখিব নোৱাৰিব নেকি? মামাক এটা আহ্বান জনাওঁ মই ভিডিঅ'ৰ মাধ্যমেদি, যে যিকেইটা মেৰি অলৰেডি হৈ সিহঁতৰ ফেমিলি সিহঁতৰ লাইফটো কণ্টিনিউ কৰি আছে, সেইকেইটাক এতিয়া অলপ এক্সকিউজ কৰক। আৰু যিটো বাল্য বিবাহ ল'টোক ভেৰি হাৰ্ডলি এটা টিপ কৰক, যাতে নেক্সট টাইম কোনোবা বাল্য বিবাহ কৰাৰ আগত যাতে ১০০ বাৰ ভাবে। কাৰণ আমাৰ আইনটো কোনো ভায়লেট কৰাৰ কোনো সাহস নাই। যোনে আইন ভায়লেট কৰিব যায় কি শাস্তি পাবই লাগিব। তেনেহ'লে অসমখন যিটো ৫টা ৰাজ্যৰ ভিতৰত এটা কৰিব বিচাৰে, মামা সেইটো হৈ যাব। সেইটো হ'বলৈ বেছি দিন নালাগিব। আমি আপোনাৰ লগত আছোঁ। আপোনাৰ পদক্ষেপটো আমি ধুনীয়াকৈ আদৰণি জনাইছোঁ।